নমস্কাৰ পুনৰ এবাৰ আপোনালোকক বিদ্যাটো চেনেললৈ স্বাগতম আজি আমি ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ ওপৰত বেছ কৰি কিছুমান কুৱেশ্যন সলভ কৰিম ইয়াত আৰু ইয়াৰ ওপৰত মই কিছুমান কনচেপ্ট আৰু বেছিকখিনি মই ইয়াৰ ওপৰত আগৰ দুটা ভিডিঅ'ত মই দিছোঁ যদি আপোনালোকে নাই চোৱা সেই ভিডিঅ' দুটাও চাই ল'ব তেতিয়া এই কুৱেশ্যনখিনি কৰিবলৈ আপোনালোকক যথেষ্ট সহায় কৰিব আৰু সহজ হ'ব তো আমি কুৱেশ্যনখিনি চাওঁ এতিয়া কেনেকুৱা ধৰণৰ হয় কেনেকৈ সলভ কৰিব পাৰি ইয়াত দিয়া আছে যে if a is to b equal to 7:9 and b is to c equal to 15:7 then what is a is to c তো সদায় আপুনি কুৱেশ্যনটো কৰাৰ আগতে এবাৰ ভালদৰে পঢ়ি ল'ব তো কুৱেশ্যনটোতে গোটেইখিনি আমাৰ দিয়া থাকে কিছুমান বস্তু তো থাকি যাতে নাযায় তেতিয়াহ'লে আপুনি ভালকৈ চাই ল'ব ইয়াত আমাক a is to b দিয়া আছে 7:9 আৰু b is to c দিয়া আছে 15:7 তো ইয়াৰ পৰা আমি a is to c টো উলিয়াব লাগিব সেইটো কাৰণে আমি এই a is to b আৰু b is to c ৰেচিঅ' দুটা কম্বাইন কৰি এটা ইউনিফৰ্ম ৰেচিঅ' বনাব লাগিব তো তেতিয়াহে আমি a is to c টো উলিয়াব পাৰিম তো মই আপোনালোকক ইউনিফৰ্ম ৰেচিঅ'টো আগতে শিকাইছোঁ যদিও যোনে নাই শিকা তো ইয়াত অলপ শিকি ল'ব তো আমি কি কৰিব লাগিব a is to b is to c এইকেইটা ৰেচিঅ' কম্বাইন কৰি ইউনিফৰ্ম ৰেচিঅ' বনাব লাগিব যিহেতু a is to b জেগাত 7:9 দিয়া আছে তো আমি ইয়াত পুট কৰিম 7:9 b is to c জেগাত 15:7 দিয়া আছে তো আমি এনেকৈ পুট কৰিম এতিয়া যোনকেইটা খালী জেগা আছে এই খালী জেগাত তাৰ ওচৰৰ ভেলুবিলাক পুট কৰিব লাগিব এই খালী জেগাটোৰ ওচৰৰ ভেলু এইটো ছাইডত কোনটো আছে 9 তো সেইকাৰণে আমি ইয়াত 9 পুট কৰিম আৰু ইয়াৰ ওচৰত খালী জেগাটোত 15 আছে তো সেইকাৰণে 15 পুট কৰিম এতিয়া আমি চাব লাগিব যে ইয়াত গোটেইকেইটাতে কিবা নাম্বাৰ কেঞ্চেল গৈছে নেকি তো 7 15 9 15 9 7 আছে গোটেইকেইটাত তো ইয়াত দেখিছোঁ যে আমি 3 গোটেইকেইটাকে এইকেইটা কেঞ্চেল কৰিব পাৰি 3 9 3 যা 3 9 3 যা আৰু 3 3 যা 9 আৰু 3 5 যা 15 আমি এনেকৈ কেঞ্চেল কৰিব পাৰিলোঁ এতিয়া এজ এ ৰ' হিচাপে আমি নাম্বাৰবিলাক মাল্টিপুল কৰি দিব লাগিব চিৰ ঠাইত কি কি আছে 3 আৰু 7 আছে 3 × 7 21 বি জেগাত কি আছে 3 × 15 তো 3 × 15 আমি পাম 45 ঠিক তেনেকৈ 7 × 5 35 আমি পালোঁ যে a b c ৰেচিঅ' পালোঁ 35:45:21 এতিয়া আমাক দৰকাৰী কোনকেইটা আমাক লাগে কি আমাক লাগে a is to c লাগে a ৰ লাগে আৰু c ৰ লাগে তো a ৰেচিঅ'ত কি আছে 35 এইকেইটা যিহেতু ইউনিফৰ্ম ৰেচিঅ' হয় আমি ইয়াৰ পৰা যিকোনো মান উঠাই আনি আমি ইয়াত বহাব পাৰিম 35 আৰু b আছে 21 তো a হ'ল 35:21 এইটো আমি পালোঁ এটা ৰেচিঅ' তো ইয়াক আমি চিম্পলাইজ কৰিব লাগিব ইয়াক কেঞ্চেল যাব নি চাব লাগিব যিহেতু 35 আৰু 21 দুইটাকে 7 ডিভাইড যায় তো 21 3 যা 7 35 7 5 যা 35 আমি এইটো পালোঁ 5:3 তো আমাৰ অপশ্যন একটো কাৰেক্ট 5:3 তো আপোনালোকে বোধহয় বুজি পাইছে ইউনিফৰ্ম ৰেচিঅ' কেনেকৈ উলিয়াব পাৰি তো ইয়াৰ এনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান কম্পিটিটিভ এক্সামত প্ৰায় আহি থকা দেখা পোৱা যায় ইয়াতকৈ অলপ আমি ওপৰ লেভেলৰ কুৱেশ্যনবিলাক চাম নেক্সট কুৱেশ্যনলৈ যাওঁ তেনেহ'লে এইটো এটাতকৈ অলপ বেছি ইয়াত আমাৰ চাৰিটা ভেৰিয়েবল আছে a is to b is to c is to d কৈছে কুৱেশ্যনটোত যে ইফ a is to b equal to 3:4 b is to c equal to 5:7 c is to d equal to 8:9 then a is to d is equal to কিমান হ'ব সেইটো সুধিছে আমাক তো আমি একেই আগৰ দৰে ইউনিফৰ্ম ৰেচিঅ'ত কৰিম a b c d এই কুৱেশ্যনটো আপোনালোকক কৰি যাব পাৰে লগত a is to b দিয়া আছে 3:4 তো এইটো লাইন আমি এৰি দিম তাৰ পিছৰ লাইনটোত আমি b is to c টো পুট কৰিম b is to c দিয়া আছে 5:7 6 টো দিয়া আছে 8:9 এইকেইটা আমি কম্বাইন কৰি এটা ইউনিফৰ্ম ৰেচিঅ' বনাম ইয়াৰ খালী জেগাখিনি ইয়াৰ ওচৰত কি আছে 4 আছে 4 বহিব ইয়াতো 4 বহিব ইয়াৰ খালী জেগাখিনি ইয়াৰ ওচৰত কি আছে 5 আছে ইয়াৰ ওচৰত আছে 7 তো ইয়াত 7 বহিলে এইটো কাৰণে ইয়াৰ ওচৰত দুটাতে 8 আছে তো আমি যিমান থাকে এনেকৈ 8 দি গৈ থাকিম তো ইয়াত আমি চাম এতিয়া য'ত কেঞ্চেল কিবা যাব নেকি তো আমি চাইছোঁ ইয়াত 4 4 4 আছে 8 8 গোটেইকেইটাতে 4 4 4 কেঞ্চেল যায় দেখিলোঁ
4 1 is 4, 4 1 is 4, 4 2 is 8, 4 2 is 8 cancel হ'ল আৰু কিবা যাব নেকি to 4 ইয়াত to 2 এ নাযায় 2 এ নাযায় 3 এ নাযায় আৰু নাযায় তো আমি এটা এজ এ যোনটো ডি লাইনত যি আছে চি লাইনত যি আছে আমি এইখিনি মাল্টিপল কৰি দিম 7 into 9 63 7 into 8 56 5 into 4 20 20 into 2 40 হয় না যাব গোটেইবিলাক মাল্টিপল কৰিব 3 into 5 15 15 into 2 30 এটো আমি এটা ইউনিফর্ম রেশিও পাই গলো এটা আমাক কি লাগে আমাক যোনটো লাগে আমি হেইটো হে কৰিম আমি যেহেতু আমাক এটা লাগে a is to d লাগে আমাক a is to d লাগে a মান পালো আমি 30 d মান পালো আমি 63 30 is to 63 পালো এটা আমাৰ ইয়াত সিম্পলেস্ট কৰিলে আমি এক ক্যান্সেল যাব নি কিবা হে 3 এ যাব 3 10 যা 30 3 2 যা 6 3 1 যা 3 তো 10 is to 21 আমি পালো ইয়াত আমাৰ আনসাৰটো কি পালো 10 is to 21 তো অপচন কোনটো কাৰেক্ট হ'ব 4 অপচন 4 is correct তো এনেদৰে আমি যিমান দীঘল থাকে তেনেকুৱা আমি ৰেশিও আমি ইউনিফর্ম ৰেশিও যোনটো মই আপোনাক শিকাইছিলো হেতু থৈদি আপোনালোকে যিমান দীঘল হলো আমি ৰেশিও দিয়া থাকিলে আমি তাক এটা ইউনিফর্ম ৰেশিওত বনাব পাৰিম তো এইটো কাৰণে এটো সুবিধাজনক হয় বহুত এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো ইফ x equal to 1/3y 1/3 of y and y equal to 1/2 of z then x is to y is to z is equal to কিমান হ'ব তো আমাক ইয়াত সিম্পল কে ৰেশিওটো দি দিয়া নাই আমি ৰেশিওটো বনাই ল'ব লাগিব যেহেতু ইয়াত কি দি আছে x equal to 1/3y তো আমি ইয়াক সিম্পল ৰেশিওলে বনাব লাগিব ফাৰ্ষ্টতে মই শিকাই দিছো এটো ইজি হয় ইমান টান নহয় x equal to 1/3y এতিয়া ইহঁতক আমি x is to y বনাবলৈ হদায় চেষ্টা কৰিব যোনটো আমাৰ ৰেশিও লাগে হয়তো হদায় x is to y তো y টো কলৈ আহিব লাগিব y টো ইয়াত তললৈ আহিব লাগিব মানে ইয়াত y টো মাল্টিপল হৈ আছে এফালে আহিলে ডিভাইড হ'ব x is to y আমি পাই যাম ইয়াত থাকি যাব 1 is to 1/3 থাকি যাব তো আমি ৰেশিওটো পামগে x is to y equal to 1 is to 3 ঠিক তেনেকে ইয়াতো বনাব লাগিব একেই হেদৰে আমি ইয়াতো বনাব লাগিব y equal to 1/2 z y divided by z equal to 1/2 y is to z equal to 1 is to 2 এনেকে আমি বনাব পাৰিম ৰেশিওটো আমাক যদি দিয়া নাথাকে এনেদৰে দিয়া থাকে এতিয়া আমাক কোৱেশ্চনটো সুধিছে কি x is to y is to z ৰ সমান কিমান হ'ব তেতিয়া হলে আমি obviously ইউনিফর্ম ৰেশিওত বনাব লাগিব এটো x is to y is to z x is to y পালো 1 is to 3 y is to z 1 is to 2 ইয়াত বহিব 3 ইয়াত বহিব 1 তো ক্যান্সেল একো না যায় 6 3 1 হেতু পালো আমি এটো আমাৰ আনসাৰ হ'ব অপচন 3 is correct বুঢ়া আপোনালোকে বুজি পাইছে কোৱেশ্চনছ আনসাৰ বিলাক এতিয়া আমি নেক্সট বেলেগ এটা কোৱেশ্চন লৈ আহিছো যোনটো আগৰকিটা কোৱেশ্চনতকে অকমান বেলেগ টাইপৰ হয় এটো কোৱেশ্চন ইয়াত আমি এটো গৰুতে আমি কিছুমান বেসিক ইয়াৰ বিষয়ে অলপ জানি লব জনাটো ভাল জানিলে আমি ইয়াত ইজি কে সলভ কৰিব পাৰিম পিছত তো আমাক দিয়া আছে যে if x is to y equal to 2 is to 3 then the value of 3x plus 2y divided by 9x plus 5y তাৰ মানটো কিমান হ'ব আমাক যোনটো দিয়া আছে আমি হেতুৰ সহায়তে গোটেই কোৱেশ্চনটো সলভ কৰিব লাগিব যেহেতু তো হেকাৰণে আমি x divided by y equal to 2 divided by 3 এটো আমাক দিয়া আছে এখানে আমি পাতি ললো তো ইয়াৰ সমান মই দুইটাৰে সমান k বুলি ধৰিলো সাপোজ k ধৰিলো এতিয়া মই যদি y আৰু 2 এই দুটাক এক্সচেঞ্জ কৰো y টো ইয়ালে গুচি যাব আৰু 2 টো ইয়ালে আহিব x
ডিভাইডেড বাই 2 ইয়ালৈ আহিলে আৰু মোৰ yটো ওপৰলৈ গুচি গ'ল y ডিভাইডেড বাই 3 পালোঁ ইকুৱেল টু k এতিয়া মই যদি অকল x/2 আৰু k ক ধৰোঁ তো মানে x/2 ইকুৱেল টু k তেতিয়া মই x ইকুৱেল টু কিমান পাম 2k পাম ঠিক সেইদৰে y/3 টো k লগত যদি মই তুলনা কৰোঁ তেতিয়াহ'লে মই পাম y ইকুৱেল টু 3k এতিয়া আমাৰ এই যোনকেইটা আমি x ৰ ভেলু পালোঁ y ৰ ভেলু পালোঁ এইকেইটা মই যোনটো আমাৰ কুৱেশ্যনছ আমাৰ যোনটো উলিয়াব দিছে তাত মই যদি বহাই দিওঁ 3 ইনটু x ৰ জেগাত কি আছে মোৰ 2k বহালোঁ ইয়াত প্লাছ 2 ইনটু 3k divided by 9 into 2k plus 5 into 3k আমি ইয়াৰ পৰা পাম 3 into 2 6k plus 6k 18k plus 15k এটা প্লাস কৰিলে 6 plus 6 12k divided by 18 plus 15 8 plus 5 13 13 10 plus 10 20 20 13 33k 33k পাম যদি আমি এক সিম্পলিফাই কৰোঁ k কেনসেল গুচি যাব 12 হক 3 এ 4 টাইমছ যাব আৰু 33 11 পাম তো আমি আনসাৰটো পামগে যে 4/11 আমাৰ আনসাৰটো কি হ'ব তেনেহ'লে 4/11 আৰু অপশ্যন 2 টো কাৰেক্ট হ'ব এনেদৰে আমি ইয়াক সলভ কৰিব পাৰোঁ কিন্তু ইয়াতকৈ ইজি প্ৰচেছতো আমি কৰিব পাৰোঁ ইয়াক যোনটো মই আপোনালোকক শিকাম যদি আমি ডাইৰেক্ট ভ্যালুকেইটা পুট কৰি দিওঁ যদি আমি ডাইৰেক্ট ভ্যালুকেইটা পুট কৰোঁ তেনেহ'লে এনেকুৱা ধৰণৰ হ'ব যেটো আমাক দিয়া আছিল যে x is to y equal to 3 is to 2 দিয়া আছিল sorry 2 is to 3 2 is to 3 দিয়া আছে মই যদি ইয়াত ডাইৰেক্ট পুট কৰি দিওঁ 3x plus 2y 9x plus 5y মই ডাইৰেক্ট যদি পুট কৰি দিওঁ 3 into 2 plus 2 into 3 9 into 2 5 into 3 6 plus 6 12 পাম ইয়াত আমি 9 into 2 18 18 plus 15 33 পাম 4 এ কেনসেল 3 এ কেনসেল কৰিলে 4 আৰু ইয়াত আমি 11 পাম 4 equal to 4 divided by 11 তো আমি অপচনটো কিন্তু এটো আমাৰ একদম ৰাইট প্ৰসেস নহয় কৰাটো কিন্তু আমি সিম্পলি মানে ইজিকে কৰিবলৈ হলে আমি এনেকে কৰিব পাৰো তো এই দুটা মেথড আপোনালোকে কৰি পিনি কোৱেশ্চন বিলাক সলভ কৰিব পাৰিব ঠিক তেনেকে এই কোৱেশ্চনটো আমি যদি কৰিবলৈ চাওঁ if m is to n equal to 3 is to 2 দিয়া আছে then 4m plus 5n divided by 4m minus 5n কিমান হ'ব ইয়াত আমি আগৰ নিচিনা ডাইৰেক্ট ভ্যালু বিলাক পুট কৰিম 4 into m ৰ জাগাত 3 plus 5 into n n ৰ জাগাত 2 n 5 into 2 divided by 4 into 3 minus 5 into 2 এনেকৈ কৰিব পাৰি সিম্পল হৈ যায় তেতিয়া বস্তুটো একেবাৰে 12 plus 10 12 minus 10 equal to 22 divided by 2 2 1 ja 2 2 11 ja 22 তো আমি পালোগে 11 is to 1 এটো আমাৰ আনসাৰ হয় আনসাৰ
3টো কাৰেক্ট হ'ব এতিয়া এনেকৈ চিম্পলি যাতে ইজি কৰিবলৈ এতিয়া আমাৰ নেক্সট কুৱেশ্যন এইটো অলপ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনেকুৱা টাইপৰ কুৱেশ্যনছ পাই আহে প্ৰথমতে আমি বেছিকখিনি ৰেচিঅ'ৰ পৰা জানিবলৈ হ'লে এইটো এটা ৱৰ্ড বেছড প্ৰব্লেম হয় আৰু এনেকুৱাবিলাক কুৱেশ্যন তুমি যদি কৰিব পাৰা ভালকৈ তো যিমান ডাঙৰ কুৱেশ্যনো লাহে লাহে কৰিবলৈ সুবিধা হয় তো ইয়াত দিয়া আছে যে ইফ ₹1000 ইজ ডিভাইডেড বিটুইন এ এণ্ড বি ইন দ্য ৰেচিঅ' 3:2 দেন এ উইল ৰিচিভ কিমান মানে 1000 টকা পইচা আছিলে আৰু এই 1000 টকাটো এ আৰু বিৰ মাজত ভাগ কৰি দিয়া হৈছে এটা অনুপাতত ভাগ কৰি দিয়া হৈছে 3:2 তেতিয়াহ'লে এ কিমান পাব পইচা দিয়া আছে 1000 এই 1000টো আমি এ আৰু বিৰ মাজত ভাগ কৰিব লাগে আৰু ৰেচিঅ' দিয়া আছে আমাক 3:2 এতিয়া এই দুইটা ৰেচিঅ' লগাই মেলি আমি যদি 3 আৰু 2টো প্লাছ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 5 পাম মানে 3:2 যিমান হয় সেইটোৱে জানো আমাৰ 1000 নহয় জানো মানে 5ৰ সমান 1000 দিয়া আছে মানে মই ক'ব পাৰিম যে 5 পাৰ্টৰ সমান দিয়া আছে 1000 এইটো আমি ইউনিটাৰী মেথডত সলভ কৰোঁ ইউনিটাৰী মেথডটো সেইটো কাৰণে আমাৰ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ আগতে সৰুতে কিতাপবিলাকত ইউনিটাৰী মেথডটো দিয়া থাকে কিন্তু আমি ইমান গুৰুত্ব নিদিওঁ কিন্তু সেইটোৰ দ্বাৰাই বহুতো কুৱেশ্যন সলভ কৰিব পাৰি কৰিবলৈ বহুত সুবিধা হয় তো সেইটো কাৰণে মই আপোনালোকক ইউনিটাৰী মেথডে এই কুৱেশ্যনটো সলভ কৰি দেখাম যিহেতু 5টা পাৰ্টৰ সমান 1000 তো এটা পাৰ্টৰ সমান কিমান হ'ব আমি এই 1000ক 5এ ডিভাইড কৰিব লাগিব তেতিয়া আমি এটা পাৰ্টৰ সমান পাই যাম যদি 5এ আমি 1000ক ডিভাইড কৰোঁ তো 5এ ইয়াক যাব 5 2 যা 10 আৰু 0 দুটা আহিব আমি আনসাৰটো পাম 2000 আনসাৰ নহয় এইটো আমি এটা পাৰ্টৰ সমানহে পাইছোঁ তেতিয়াহ'লে আমাক লাগে যে দেন এ উইল ৰিচিভ এ কিমান পাব এটো 3টা পাৰ্ট লৈছে তো 3টা পাৰ্টৰ সমান কিমান হ'ব 3 ইনটু আমি এটা পাৰ্টৰ সমান গম পালোঁ 200 তো 3 ইনটু 200 আনসাৰটো হ'বগৈ আমাৰ 600 তো আনসাৰ অপশ্যন 3টো কাৰেক্ট বোধহয় আপোনালোকে বুজি পাইছে এই কুৱেশ্যনটো কেনেকৈ মই সলভ কৰিছোঁ এইটো ইউনিটাৰী মেথডত কৰা হয় ভালকৈ চাই ল'ব ভিডিঅ'টো যদি আপোনালোকে বুজি নাপাওঁ আকৌ আগৰ পৰা এবাৰ চাই ল'ব তেতিয়া ভালদৰে বুজি পাই যাব আমি নেক্সট কুৱেশ্যনলৈ যাওঁ ইফ 2/3 অফ এ ইজ 4/5 অফ বি দেন এ ইজ টু বি কিমান যদি 2/3 এৰ 2/3 বিৰ 4/5 সমান হয় তেতিয়াহ'লে এ ইজ টু এ অনুপাত বি কিমান পাম আমি তো তেনেদৰে কুৱেশ্যনটো দিয়া আছে 2/3 আচলতে ইংলিছত কুৱেশ্যনবিলাক কৰিবলৈ সহজে হয় অসমীয়াতহে অকণমান দিগদাৰ হয় কিছুমান কুৱেশ্যন তো ইংলিছত আপোনালোকে যদি অলপ লাহে লাহে শিকে কুৱেশ্যনবিলাক সলভ কৰিবলৈ তো পাৰিব নোৱাৰা নহয় 2/3 অফ এ equal to 4/5 4/5 4/5 of b 2/3 of মানে সদায় মাল্টিপুল হয় এইটো কথা মনত থ'ব অফৰ জেগাত সদায় মাল্টিপুল পুট কৰিব আৰু 4/5 of এটা আমাৰ মাল্টিপুল চিন আহিব b এতিয়া মই কেনচেল কৰিব পাৰিম 2এ 4ক কেনচেল যাব দুবাৰ তো যিহেতু আমাক এ ইজ টু বি ৰেচিঅ' লাগে মই সেইটো কাৰণে এই বি টাৰ্মটো ইয়াৰ পৰা ইয়ালৈ আনিম তেতিয়া মোৰ সুবিধা হ'ব ৰেচিঅ'টো পাবলৈ এ বাই বি আহিলে আৰু এই যোনটো 3 আছে এই 3টো ইয়াক মই 2 লগত মাল্টিপুল কৰি দিম 3 2 যা 6 ডিভাইডেড বাই 5 পাম মানে মই ৰেচিঅ'টো এনেকৈ পাম এ ইজ টু বি ইকুৱেল টু 6:5 এইটোৱে মোৰ আনচাৰ হ'ব
আনসাৰ হ'ব 6:5 তো অপশ্যন 3টো কাৰেক্ট হ'ব আৰু 2টো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ আকৌ এইটো আপোনালোকে ঘৰত কৰিব পাৰিব এইটো এবাৰ কৰি চাব মই এইটো আপোনালোকক কৰিব দিছোঁ আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব নেক্সট এইটো কৰিব এইটো কৰি চাব পাৰিব নিশ্চয় এইটো এই দুইটা ইজি হয় পাৰিব এইকেইটা পাৰিব এতিয়া আমি এইটো কুৱেশ্যনলৈ যাওঁ দ্য ৰেচিঅ' অফ দ্য লেংথ অফ এ স্কুল গ্ৰাউণ্ড টু ইটছ উইথ ইজ 5:2 ইফ দ্য উইথ ইজ 40 মিটাৰ দেন দ্য লেংথ ইজ এখন স্কুলৰ যোনটো লেংথ হয় তাৰ দৈৰ্ঘ্যটো স্কুলৰ গ্ৰাউণ্ডৰ কথা কৈছে গ্ৰাউণ্ডখনৰ লেংথটো আৰু তাৰ উইথটো তাৰ মানে যোনটো বহল হয় প্ৰস্থ তো তাৰ যোনটো ৰেচিঅ' হয় সেইটো দিয়া আছে আমাক 5:2 আৰু আমাক দিয়া আছে যে ইফ দ্য উইথ ইজ 40 মিটাৰ মানে তাৰ প্ৰস্থটো দিয়া আছে আমাক 40 মিটাৰ হয় তেতিয়াহ'লে তাৰ লেংথটো কিমান হ'ব তো মোৰ যোনটো লেংথ আৰু উইথৰ ৰেচিঅ'টো আমাক দিয়া আছে যে 5:2 এইটো আমাক দিয়া আছে আৰু উইথটো দিয়া আছে আমাক 40 মিটাৰ তেতিয়াহ'লে মই এই ৰেচিঅ'টোৰ পৰা গম পালোঁ যে উইথৰ যোনটো ৰেচিঅ' হয় সেইটো 2 হয় মানে 5:2 আছে মানে ইয়াত 2 পাৰ্টৰ সমান মোক 40 মিটাৰ দিয়া আছে মই ইয়াত আকৌ ইউনিটৰী মেথড লৈ পিনি কৰিম তেতিয়াহ'লে 1 পাৰ্টৰ সমান কিমান হ'ব 40 ডিভাইডেড বাই 2 মিটাৰ ইকুৱেল টু 20 মিটাৰ পাম আমাক লাগে কি লেংথ লাগে লেংথ সমান 5 পাৰ্ট 5 ইনটু 1 পাৰ্টৰ সমান যিহেতু মই 20 মিটাৰ পালোঁ তো মই 20টো মাল্টিপুল কৰি দিম 20 মিটাৰ ইকুৱেল টু মই পাম 100 মিটাৰ মোৰ আনচাৰটো হ'ব 100 মিটাৰ অপশ্যন 2টো কাৰেক্ট দেখিছে এটা ইউনিটৰী মেথডত আমি কুৱেশ্যনবিলাক বহুত সহজে কৰিব পাৰোঁ লাহে লাহে আপোনালোকৰ ইম্প্ৰুভ হৈ যাব মই কিছুমান বেলেগ টাইপৰ কুৱেশ্যন আনিম ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ তো এইখিনি বেছিকখিনি যদি আপোনালোকে পাৰি যাব ইয়াৰ পিছত ৰুপিজ 2420 were divided among A, B and C so that A is to B is equal to 5:4 and B is to C equal to 9:10 then C gets ইয়াত ইউনিফৰ্ম ৰেচিঅ' আৰু কেনেকৈ আমি ইউনিটৰী মেথডত ডিভাইড কৰিব পাৰোঁ কিবা এটা নাম্বাৰ গোটেইখিনি ইয়াত সোমাই আছে তো এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইটো যদি আমি কৰোঁ মই প্ৰথমতে ইউনিফৰ্ম ৰেচিঅ'টো বনাই লৈছোঁ A, B আৰু Cৰ যোনটো ৰেচিঅ' পাম আমি ইউনিফৰ্ম ৰেচিঅ'টো A is to B 5:4 B is to C 9:10 পালোঁ আমি ইয়াৰ ওচৰৰ ভেলুকেইটা আমি পুট কৰিম 4 ইয়াত আহিব 9 তো ইয়াত চাব যে কিবা কটা কটি যায় নেকি কোনো একো কটা কটি যোৱা নাই ইয়াত আমি ডাইৰেক্ট মাল্টিপুল কৰি দিম এইটো ভাবে 40 4 9 যা 36 5 9 যা 45 তো এইটো আমি ৰেচিঅ'টো পালোঁ এতিয়া আমাক কৈছে যে 2420 ৱেৰ আমাৰ টোটেল এইকেইটা আমি যোগ কৰি কিমান পাম আমাৰ গোটেইকেইটা ৰেচিঅ' যোগ কৰি আমি কিমান পাম 45 প্লাছ 40 আমি পাম এইকেইটা যদি আমি যোগ কৰোঁ 85 পাম ইয়াত 85ৰ লগত আকৌ যদি আমি 36টো এড কৰি দিওঁ 6 প্লাছ 5 11 1 আৰু 1 থাকিলে 3 প্লাছ 8 11 12 121 পালোঁ 121 মানে 121 পালোঁ ইয়াত গোটেইকেইটা ৰেচিঅ' প্লাছ কৰি তো ক'বলৈ গ'লে 121 পাৰ্টৰ সমান আমাক দিয়া আছে 2420 তেতিয়াহ'লে এটা পাৰ্টৰ সমান কিমান হ'ব 121 242ক দুবাৰ যাব 0টো লাগিব ইয়াৰ লগত 1 পাৰ্টৰ সমান আমি পাম 20 মোক এটা সুধিছে যে চি এ কিমান পাব
চি যিহেতু ৰেচিঅ'টো হৈছে 40 আমি যোনটো পাইছোঁ তো চিৰ হ'ব 40 পাৰ্টৰ সমান আমি পাম 40 ইনটু 20 আমি এটা পাৰ্টৰ সমান মাল্টিপল কৰি দিম তো 4 2 যা 8 আৰু 0 0 দুটা আছে তো 0 0 দুটা আহিব 800 আনসাৰ হ'ব আমাৰ 800 অপশ্যন 2 দেখিলে কিমান সহজে কৰিব পৰা যায় এইবিলাক কুৱেশ্যনছ তো এনেদৰে আমি কুৱেশ্যনবোৰ সলভ কৰিব পাৰোঁ তাৰপিছত sum of two numbers is thrice their difference their ratio is কিমান হ'ব এইটো অলপ ক্ৰিটিকেল হয় কুৱেশ্যনটো কিছুমানৰ কাৰণে খুব ইজি কৰি চাব পৰা যায় ইয়াত আমি ধৰি ল'ম যে দুটা নাম্বাৰ a আৰু b দুটা নাম্বাৰ sum of two numbers is thrice their difference দুটা নাম্বাৰ আমি যোগ কৰিলে তাৰ বিয়োগফলৰ সমান 3 গুণ পাম বুলি কৈছে যদি আমি a plus b কৰোঁ তেতিয়াহ'লে আমি হিহঁতৰ বিয়োগফল a minus b ৰ বিয়োগফলৰ 3 গুণ পাম সেইকাৰণে আমি ব্ৰেকেট দি মেলি ইয়াক 3 ৰে মাল্টিপল কৰি দিছোঁ পূৰণ কৰি দিছোঁ a plus b equal to 3a minus 3b a টো আমি এফালে লৈ যাম b টো এফালে আহিব b plus 3b টো এফালে আহিলে 3b equal to a টো এফালে গ'লে 3a প্লাস হৈছে যেহেতু a টো তো এফালে গ'লে মাইনাস হ'ব মাইনাস a ইয়াৰ পৰা আমি পাম 4b 3a minus a 2a পালো আমাক এটা ৰেচিঅ' লাগে যেহেতু আমাৰ ৰেচিঅ'টোত আমাৰ a আৰু 4b equal to 2a বা আমি ইয়াক 2a equal to 4b বুলিও লিখিব পাৰিম তেতিয়া আমাৰ ৰেচিঅ'টো উলিয়াবলৈ একদম ইজি হৈ যাব a ডিভাইডেড বাই মই যদি b কৰোঁ তেতিয়াহ'লে a ত যোনটো 2 আছে মাল্টিপল হৈ আছে এফালে গ'লে ডিভাইড হৈ যাব আৰু 4 টো ইয়াত আগৰ পৰা আছেই তো 2 টো ডিভাইড হ'ল b টো ইয়াত যেহেতু মাল্টিপল হৈ আছিলে এফালে আহি ডিভাইড হ'ল তো মই পাম 2 কাটিলোঁ 2 2 যা 4 2 1 যা 2 2 is to 1 ৰেচিঅ'টো পালোঁ অপশ্যন 2 নম্বৰটো কাৰেক্ট হ'ল আৰু এটা কুৱেশ্যন লাষ্ট কুৱেশ্যনে হয় এইটো লাষ্ট কুৱেশ্যন marks of two candidates p and q are in the ratio of 2:5 if the marks of p is 120 marks of q will be দুটা ক্যান্ডিডেটৰ p আৰু q ৰ ৰেচিঅ'টো দিয়া আছে আমাক হিহঁতৰ মাৰ্কছৰ ৰেচিঅ'টো দিয়া আছে 2:5 if the marks of p পাইছে 120 মই হেকানে 2 part equal to কিমান লম যেহেতু p মার্কস তো দিয়া আছে 2 part equal to মই ললো 120 তো এটা পাৰ্টৰ সমান মই কিমান পাম 1 part equal to 2 এ ডিভাইড যাব 260 পালো তো মোক লাগে মার্কস অফ q যেহেতু 5 part হয় 5 part তো 5 into কিমান হ'ব তেনেহলে 60 5 into 60 আমি পাম 300 আমাৰ আনসাৰটো হ'ব 300 অপশ্যন 3 টো কাৰেক্ট তো ইয়াতে আজি আমাৰ কোৱেশ্যনছ খিনি শেষ হৈছে তো আগলৈ মই আৰু কোৱেশ্যনছ আনি থাকিম ইয়াতকে অলপ হাই লেভেলৰ বোধহয় আপোনালোকে মোৰ সলিউশনছ বিলাক বুজি পাইছে আৰু যদি আপোনালোকে ভাল পাইছে ভিডিওটো তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আগলৈ ভিডিওবিলাক পাই থাকে আৰু মোৰ ভিডিওবিলাক চাই থাকিব আৰু থ্যাংক ইউ